সেই ডিব্ৰুগড় ইউনিভাৰ্চিটিক আমি প্ৰত্যাহ্বান জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে যি ছেকেণ্ড এছঅপিখন দিছে সেইখন বাতিল কৰিব লাগে। কাৰণ আমাৰ ষ্টুডেণ্টখিনি মানসিকভাৱে আমি বৰ্তমান কৰোণাৰ সময়ত যি আমি ছাত্ৰ ছাত্ৰীসকলে বিভিন্নভাৱে মানসিকভাৱে আমি ভাগি পৰিছোঁ, সেই সময়তে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে ছাত্ৰ ছাত্ৰীক লৈ জীৱনক লৈ হেতালি খেলিছে। আৰু ছেকেণ্ড এছঅপি যিখন সেইখন কোনোমতে সম্ভৱ নহয়, কাৰণ সকলো ষ্টুডেণ্টৰ হাতত দুটাকৈ স্মাৰ্টফোন নাথাকে। আৰু একে সময়ত আমাৰ যি নেটৱৰ্ক ব্যৱস্থা আমাৰ সেই ব্যৱস্থা সম্ভৱ নহয়, কাৰণ এই সময়ত সম্ভৱ নহয়। বিশ্ববিদ্যালয়ৰ দাবী কেঞ্চেল হ'ব লাগে। প্ৰথমে আপোনাৰ তেওঁলোকৰ ইউনিভাৰ্চিটিয়ে টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি আগত দিব লাগিছিলে, তাৰপিছত আপোনাৰ অনলাইন পৰ্টেল খুলিব লাগিছিলে। কিন্তু তেওঁলোকে টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি পাছত দিছে। প্ৰথমে অনলাইন আমি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি দিছে। আৰু যি টাৰ্মছ এণ্ড কণ্ডিশ্যন দিছে সেইখিনি সম্ভৱ নহয়, কাৰণ সকলো জেগাত আপোনাৰ নেট কানেকশ্যন ঠিক নহয়। সেইকাৰণে আমি দাবী জনাইছোঁ ইউনিভাৰ্চিটিক যে আমাৰ যি ছেকেণ্ড এছঅপিখন এখন বাতিল কৰিব লাগে। আৰু আমাৰ মৰিয়নি কলেজ ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে